তো বহুত দিন মূৰত আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি এটা নতুন ভিডিঅ' কৰিম, নতুন চেলেঞ্জৰ সৈতে আপোনালোকৰ মাজত আছোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক। আজি আমাৰ ভিডিঅ'ত কি হ'ব আমাক কৈ দিব, কি হ'ব আজি আমাৰ ভিডিঅ'টোত? আজি মানে আমাৰ ভিডিঅ'টোত হ'ব কঁঠাল চেলেঞ্জ। আমি তিনিজন আছোঁ, আমি এটা কঁঠাল এটা আছে, আমাৰ হাতীটো আছে, হাতীয়ে জয় হ'ব। হাতী আছে আৰু আমি আছোঁ তিনো আৰু যোনে হাৰে তাৰ পানিছমেণ্টো আছে, কিন্তু পানিছমেণ্টটো আপোনালোকে এতিয়া নকওঁ, আমি পানিছমেণ্টটো লাষ্টত কম। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। তো যোনে জয় হ'ব ফাৰ্ষ্ট ছেকেণ্ড থাকিব আৰু লাষ্টতটো হাৰিব, যোনে লাষ্টত ফিনিছ কৰে সি হাৰিব। আপোনালোকক আমি কঁঠালটো দেখাই দিওঁ নেকি? কঁঠালটো দেখি দিওঁ, আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো চাই থাকক, শেষত গ'লে চাই থাকক। কেনেকুৱা আজি তোমাৰ বেলেগ চেলেঞ্জ এটা হ'ব যাই আছে, বহুত ইণ্টাৰেষ্টিং হ'ব। আৰু লাষ্টত কৈ দিয়ে আপোনালোকে কি পানিছমেণ্ট হয়, যোনে যাৰ কম থাকে, যোনে মানে খাব নোৱাৰে আৰু বেছি থাকে, আৰু সমানকৈ ভাগাম, যাৰ বেছি থাকে যোনে লাষ্টত কোন বেছি থাকে তাৰ খাব নোৱাৰে, তাক সেই পানিছমেণ্টটো পাব আৰু লাষ্টত সেই পানিছমেণ্টটো দি দিম। তো আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক আৰু কঁঠালটো আপোনালোকক দেখাই আছোঁ ৰ'ব। তো আমাৰ লগত কঁঠাল, আজি কঁঠাল খাম, তিনো খাম। আজি কি হয় দেখা যাব। হাতী কিন্তু হাতী যায় হ'ব, আমি কিন্তু হাৰি যাম। আমি সমানকে ভাগ কৰিম, এইটো কঁঠাল সমানকে ভাগ কৰি তিনো খাম। আৰু যাৰ ফাৰ্ষ্টত যায় সেইটো হ'লে আৰু যাৰ লাষ্টত হয় তাৰ পানিছমেণ্টটো হ'ব। আপোনালোকে চাই থাকিলে গম পাব। চাই থাকক, কঁঠালটো আমি কাটো, সমানকে ভাগে লওঁ, তাৰপিছত আমি খাম। তো চাই থাকক ভিডিঅ'টো। চাওকচোন জাম্পিং কৰিছে জয় হ'বৰ কাৰণে, খাব লাগিলে বেছিকৈ, সেইকাৰণে জাম্পিং কৰিছে। পেটটো সৰি আছে এই হাতী আমাৰ, এনে সি ডগৰি খাব পাৰে, তাতে লৌৰি আছে ই কমচোন। আৰু এখেতে আমাৰ কৰি আছে এইটো কঁঠালটো আমাৰ কাটব এতিয়া। তো কঁঠালটো কাটক, হাতী লাগি যাওক। তো আপোনালোক ৰেডি? বেয়া খাব নে কেনে খাব? আমি যাই পাইছে যিটো চেলেঞ্জ আছে আমাৰ লাষ্টত পানিছমেণ্ট, তাৰমানে কঁঠালতকৈ আৰু সেইটো বেছি ডেঞ্জাৰ, সেইকাৰণে কঁঠালটো খাই শেষ কৰিব লাগিব। কঁঠালটো যদি খাব নোৱাৰে সেইটো কেনেকে খাব? আৰু আপুনি ডেঞ্জাৰ মাল খাম আজি। কঁঠালত যোৱা হ'ব না পিছৰ খিনি খাব? কঁঠালত যোৱা মই, কঁঠালত যাব মানে পিছৰ খিনি ৰাখে আপুনি? ময়ো কঁঠাল শেষ কৰিব লাগিব, তামাম খাম। হয় নেকি? ৰেডি কৰি আৰম্ভ কৰি দিওঁ, ৰখি থাকিব নোৱাৰি, বৰ আগত দেখি ধুনীয়া লাগিও আছে এইগিলাখান। বহি আপোনালোক বহি যাওকচোন, খাব ষ্টাৰ্ট নকৰিব কিন্তু, বহি লওক আগে। আকৌ বহি লওক, মই বহি আছো। তো গাইজ 30 পিচকে ভাগত পৰছি, 30 পিচ এটা কঁঠালত আপোনাৰ 30 পিচকে ভাগ, আমাৰ একজনৰ 30 পিচকে পৰছি। তো এতিয়া আৰম্ভ কৰি দিওঁ। মই কিন্তু কঁঠালত যাম দিয়ক, পিছৰ বস্তুবিলাক কি কৰে নাজানো। তো চাই থাকক আপোনালোকে, আৰম্ভ কৰি দিওঁ। 1 2 3 পানী নমাই দিয়ক, চাহ খান্দো। ইটো সি ভাগিছে হাতী, কিন্তু আমাক বেছি মই গুনিম ভাই। আপোনালোকে চাই আছে, কিন্তু কোনোবাই ডুপ্লিকেট কৰিলে আপোনালোকে ধৰিব, ই ডুপ্লিকেট কৰিব পাৰে কিন্তু। তো আৰম্ভ কৰো, 1 2 3। হেগলা নাই গাইছ, হেগলা নাই, লাহেলে নাখা গিয়া মৰি গেছো। Ano naman hado? হারি গেলি গাইস আপনারা কত চাই আমি কই গেলু
বুজা গলো আশা হাৰি গেল ফাৰ্ষ্ট মই সেকেন্ড আৰু হি লাষ্ট চাব পাৰে আপোনালোকে তথাপিতো ৰৈ গৈছি তোক দি কম হাতী হাৰি গেল কাম নাই তই যেতিয়া যেনেকে কৈছা তই যেতিয়া হাৰিম বুলি ভাবাই নাছিলি সেইকাৰণে দাদাটো লৈ যাব ইয়াত কথা নহয় তো আপোনালোকে দেখা পালাক আমাৰ কি খাইছো মই বেয়া খাইছো দক মই একদম ফাৰ্ষ্ট সেকেন্ড আৰু এই আমাৰ দান্তাৰ হাতে কাম নাই খাব নালাগ আৰু এতিয়া পানিশমেন্টটো কি হ'ব আমাৰ কৈ দিব কক পানিশমেন্টটো কি হ'ব এতিয়া আমাৰ পানিশমেন্টটো আজি আছে কি আপোনাৰ এটা বংলা জ্বলা আৰু এটা টেঙা নিমু টেঙা দুটা খাব লাগিব মানে বংলা জ্বলাটো খোৱাৰ পিছত ধৰি লওক কি হ'ব পেটটো অলপ গৰম কৰে কঁঠালো খা আৰু জ্বালাটো লাগবে পাৰে না সেইকাৰণে আমি টেঙাটো খাব লাগিব তো টেঙাটো খোৱা কিন্তু সহজ কথা নহয় জ্বালা এটা টেঙা এটা এখনি আৰু বেছি ভাল লাগিব চাই টেঙাটোৰ কাম আছে টেঙাটো খোৱাৰ পিছত তাৰ ভাল হ'ব কিন্তু টেঙাটো সহজ নহয় কাৰণ ঘৰুৱা টেঙা আমাৰ গাছৰ পৰা আনিছো আৰু টেঙাটোৰ জ্বালাটো লৈ আহক আমি দেখাও আৰু আপোনাৰ এতিয়া অনুভূতি কেনে লাগিছে কওকচোন অনুভূতি মানে আৰু যা হ'ব যা অনুভূতি মই এটা কথা কওঁ ই কি কৈছে জানা হাতী কি কৈছে জানা জ্বালাটো বংলা জ্বালাটো তাকে লাগে সি বংলা জ্বালাটো কৈছে সি ঘৰৰ পৰা চিঙি আনিছে আগে ভাগে কিন্তু সি ভাবাই নাছিল যে হাৰব কিন্তু ইটা কৈ আছে জ্বালাটো বদলাই দিব লাগে কিবা বেলেগ কৰিব লাগে খাবাই লাগিব জ্বালাটো এতিয়া আমি সেইগিলাখান কিন্তু নাম নোদক সি জ্বালা খাবাই লাগিব সি আমি এগলা নাজানো সি কিন্তু আৰম্ভণিতে জ্বালা চিঙি অনা মানুহ প্ৰথম ইয়ে আৰু ইটা কৈছে জ্বালাটো চেঞ্জ কৰি দিব অকল টেঙাটো ৰাখিব লাগে এইটোতো নহব গতিকে খাবাই লাগিব তো জ্বালাটো ক'ত আছে নিজেও লওক নিজে খাব নিজেই লওক দেখে দিয়ক একবাৰ বংলা জ্বালাটো বেছি ঠাঙা নানা দিয়ক ভাগ্যটো ভাল এইটো বংলা জ্বালা কিন্তু এই টেঙাটো খালি এইটো আচল বস্তু এইটো ঘৰুৱা টেঙা খোৱা কথা কিন্তু সহজ নহয় আৰু টেঙাটোতো পুৰা কমপ্লিটলি খাব লাগিব অলপ মেলে নাই আৰু জ্বালাটো খাব লাগিব জ্বালাটো খাব লাগিব আগতে কৈ আছে এইটো আগতে কৈছা দিয়ক লওক আপুনি আৰম্ভ হৈ যাওক খবৰটো দেখাব লাগিব ৰক দে গাইছ খাম দে যি হৈ হ'ব আৰু বেক কেমেৰা কৰি লওঁ ৰ'ব থাপৰে দিয়ক কাটছি ৰ'বৰ অলপ লাহে লাহে খাব ৰ'ব খাবাৰ আৰু নৰো মই জ্বালাটো কিমান খাইছে চাওঁ মুখখন মেলি দিয়কচোন জ্বালাটো গটা খাদি আক্কা লাগে টেঙাটো কাটি দিয়ক এটা কাম কৰবি আৰবি কিন্তু টেঙাটো অলপমান চুই দিলে আৰু সেইখিনি জ্বালা হ'ব আৰু দিবি চেলেঞ্জ আছিল অসমবাসীৰ আগত আপুনি সৰু হৈ যাব নেকি সৰু নহয় পাৰব খাবা পানী খাই লওক এটা জ্বালাৰ চেলেঞ্জ আছিল না পাৰলি খাব লাগিছিল আকৌ নহয় মাটিত পৰা নাই এইখিনি এটা ভেলাতে ফেলো পানী দিছো জ্বালাটো জ্বালা আছে না তামাম জ্বালা বাপৰে বাপ মই মানে জ্বালা সিমান খাব নাই না খাই দি ফেলে আৰু জ্বালাটো গুটি চুটি আছে গুটিটো উলিয়াই লওক কথা নাই লগত দিব লাগিব গুটিটো উলিয়াই লওক বাৰু এই গুটিটো উলিয়াই দিব এইবাৰৰ পৰা দিয়ক জ্বালাটো কমব দিয়ক আপোনাৰ খাব লাগিব কিন্তু চুইলি নহব চুৱাটো নহয় মাৰ চুৱাটো নহয় কামৰে খাব লাগিব এটা টেঙা কামৰে নহয় কৰি চলব লাগিব আপুনি জ্বালাটো নৰে নাই সেইটো নহব এইটো চবাব লাগিব চবক নহয় ন আপুনি চবক দিয়ক চবক চবে দি আৰু 3 পিচ আছে বেছি নাই এই ফেললি নহব কেনেকে হ'ব সেনেকে নহব দিয়ক আমি বহুত কষ্ট কঁঠাল খাওঁতে হয় দে মানুহে চাব না কামৰাব লাগিব চাওঁ কামৰিছে নে কামৰা নে নিংনি খোৱা দিছিলো মস্ত মানুহটোৱে গৰজ চালান্দু গড় খাইছে ই গাইছ গড় খাই আছে হাতী খাই গড় খাই কিন্তু কঁঠাল খাব নলিয়া আজি হাতীটো কাটা নাই ত্ৰিশক কঁঠালখনতে হাৰি গৈছে তাৰপিছত আমি বহুত কষ্ট কঁঠাল খাওঁ মানে মই মেইন কথাটো কওঁ এইটো আমাৰ ঘৰৰ কাজিৰঙাটো না মানে কি হয় চাউলটো এই হেৰিটো বাকালটো মানে বহুত ডাঠ লাগাতকে কিবা মানে একদম কাট চাট চবেই কাম পায় আৰু খাবাই লাগিব এইটো চেলেঞ্জ এতিয়া সেই টেঙা খাই দিয়া আমাক চেলেঞ্জ ভুলছি গা বৰকচোন বাৰু খাম আৰু এই 3 পিচ আছে আৰু জ্বালাটো কথা খাব লাগিব আমাৰ দেহাত অলপ বেলেগ থাকিব লাগিব না ভিডিঅ' দীঘল হৈ যায় আছে
চাওঁ চব বেছি চাওঁ মুখখন মেলি লওক একবাৰ চাব লাগিব খাওক পেলাব নোৱাৰে কিন্তু গুটি পেলাইছো ভিডিঅ'টো বহুত দীঘল হৈ যাই আছে মানুহবিলাক বৰ পাব তাড়াতাড়ি হওক কিবা টেঙা বজি এক পিছে খোৱা নাই আপোনাৰ জ্বালাটো খাওক তেনেহ'লে হ'ব টেঙা নাখালেও কথা নাই জ্বালাটো খাওক 3 পিচ আছে আৰু বেছি নাই মোৰ জ্বালাটো খাই দিয়ক টেঙাটো থৈ দিয়ক বাদ দিছোঁ হ'ব জ্বালাটো খাই দিলেও হ'ব গাইছ কট্টিনে ৰখি আছো গাইছ লেফা যাব মই কঁঠাল নাখাওঁৱে আজি খাইছো কিমান কষ্ট কৰি খাইছো ই চেলেঞ্জটো মানিব লাগিব বেছি নাই আমাৰ কিমান কষ্ট হৈছে আমি গম পাইছো ই ফাৰ্ষ্ট হৈছে মই ছেকেণ্ড হলো জ্বালা আছে আৰু অকমান কঁঠাল খাম দিব না। আছে নহয় খাম আছে জ্বালাটো খানা খানা সোমাই দিয়ক দেই আকৌ নহয় একেবাৰে খাই দিয়া একেবাৰে খাই দিয়ক একেবাৰে খাই দিয়ক একো নাই দিয়ক একেবাৰে সোমাই দিয়কচোন মুখত ঠিক আছে চবেই দি গিলি দিয়ক ও হেখনি খেলিও যিমান দিয়ক 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 এই গাইছ জাগাত ৰাখি দিছো আৰু ভিডিঅ'টো অলপ বন্ধ হৈ গৈছিল কিবা এটা কাৰণত কিন্তু জাগা জ্বালাটো আছে আপোনালোকে এই মুখখন মেল বিশ্বাস কৰিব নহয় মানুহে মোবাইলটো নেকি জ্বালা নাই জ্বালা তোৰ উলিয়াই দিছি গাইছ হ'ব দে হ'ব আন নালাগে হ'ব বেছি হৈছে আন নালাগে তাৰপৰা চাওক নৰু গাই তো আপোনালোকে দেখা পালাক আমাৰ ভিডিঅ'টো চ' আপোনালোকে নিশ্চয় ভাল পাইছি অলপ এনজয় কৰিলোঁ আৰু লগতে আমি কৰিলোঁ যাতে সি হালিলাক হালি জ্বালাও এটা খালাক বেটাই এতিয়া তো আপোনালোকে দেখা পালাক না কি টেঙাও খালাক এক টুকুৰা সি তো আপোনালোকে ইমানখিনি আমাৰ কষ্ট কৰিছে অন্তত আমাৰ এইখিনিৰ কাৰণে আপোনালোকে লাইকটো কৰি দিব কমেণ্ট কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি চেনেলটো সঁচাকৈ চাই ভাল লাগিছে ভিডিঅ' কিন্তু শ্বেয়াৰ কৰি দিয়ক তো আজিলৈ আমাৰ এইখিনি আছিল আৰু আমাক আপোনালোকক চেলেঞ্জ ভিডিঅ' লাগে নালাগে আপোনালোকে আমাক কমেণ্ট কৰিব আমি তেতিয়া আৰু নতুন নতুন চেলেঞ্জ হেৰি কৰিম আপোনালোকৰ কাৰণে আজি ভিডিঅ'টো চাই কেনে পাইছে আৰু এনে ভিডিঅ' লাগে নালাগে আমাক কমেণ্ট কৰি ক'ব আমি তেতিয়া আৰু কৰিব পাৰিম তো আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম তো আজিলৈ বাই বাই গুটিকেইটা মোৰ দে কিন্তু মই থু মাৰিছিলোঁ কিন্তু গুটিকেইটা থু মাৰিলেও ডেকা মোৰে গুটি মোৰ গুটি নাপাব ইয়াতে কিমান এখনত 30টা এখনত 30টা এখনত 30টা মোৰে দক আপুনি নাপায় এইগিলাখান চাই লাভ নাই চকু নেদবই